আজি ডক্টৰৰ ওচৰত যাওঁ এবাৰ কনচাল্ট কৰিবলৈ কাইলৈ ঘৰলৈ যোৱাৰ আগত এবাৰ মেমক লগ কৰি আহোঁগৈ তেখেতে কি এডভাইচ দিয়ে এবাৰ গৈ আহোঁগৈ বহি বহি বৰ লাগি গৈছেগৈ ব'লা এতিয়া যাবলৈ বেগ বান্ধিব লাগে আৰু ঘৰৰ পৰা যাবলৈ ওলালোঁ বাই বাই যি যি যাৱতীয় বস্তুখিনি লাগে সেইখিনি লৈ ল'লোঁ আৰু কাইলৈ গৈ আছোঁ ঘৰলৈ আজি এপলৈ এৰিলোঁ আৰু গৈ আছোঁ ঘৰলৈ বাই বাই আৰু এতিয়া খাব লৈছোঁ নাৰিকল পানী অপাৰেশ্যন কৰাৰ পাছত নাৰিকল পানী খাবলৈ কৈছে ডক্টৰে ভাল যাবলৈ আমি ৰেডি হৈ গ'লোঁ এফালে লাগেজ ৰেডি চাওকচোন টাইমটো 3:10 মগু দালি অলপ বনাই লৈছোঁ অলপ খাই ল'ম আৰু অলপ লৈ যাব লাগিব লাগেজ ৰেডি হৈ গ'ল আৰু এজনে এতিয়ালৈকে উঠাই নাই তুলিব লাগিব মই এতিয়া আকৌ উঠা 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 গৈ আছে ড্ৰাইভাৰক কল কৰা মই দালি অলপ খাই লৈছোঁ মগু দালি আৰু আজি অপাৰেশ্যন কৰা ছেকেণ্ড ডে এতিয়া আমি গৈ আছোঁ চেন্নাই টু ঘৰলৈ আৰু আমাৰ ফ্লাইট আছে ৰাতিপুৱা 5:30 আছে গতিকে আমি 4টা বজাত এতিয়া এয়াৰপৰ্ট পাবগৈ লাগিব ৰেডি হৈ গ'লোঁ হ'ব ইমান ফিট হ'ব নালাগে ৰাজনজনীক বহুত মিছ কৰি আছোঁ চেন্নাইৰ পৰা যাব লৈছোঁ বাই বাই চেন্নাই আহি আছোঁ এতিয়া ঘৰলৈ যাম মনটো ভাল লাগি গৈছে এয়াৰপৰ্ট পাই গ'লোহি এতিয়া আৰু গৈ আছোঁ টাৰ্মিনেল নাম্বাৰ 180 হৈ গ'ল বৰ্ডিঙৰ আৰু কি হ'ল মই স্পীডত যাব নোৱাৰিছোঁ বেছিকৈ লাহে লাহে গৈ আছোঁ আহি আছোঁ নাপাওঁহে নাপাওঁ লাগি গৈছে ইমান মিনিটৰ সময় আমি ল'বলৈ নাপালোঁ দৌৰা দৌৰিকৈ বৰ্ডিং ষ্টাৰ্ট হৈ আছিলে দৌৰা দৌৰিকৈ আহি আছোঁ আজি ইয়াতে পানী এলাও কৰা নাছিলে কিন্তু মই পেচেণ্ট বুলি কোৱাৰ পাছতহে পানী আনিব দিছে বা মোৰ ইমান পানী প্ৰয়োজন হৈ থাকে কিন্তু পাছত এলাও কৰিলে ফাইনেলি লাইন 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 চবতে লাইন বৰ্ডিং হৈ গ'ল আমাৰ আৰু এতিয়া গৈ আছোঁ আমি ফ্লাইটেদি আহি থাকোঁতে ইমান ধুনীয়া এটা দৃশ্যৰ ছানৰাইজৰ দৃশ্যটো চাই সঁচাকৈ বহুত ভাল লাগিলে আৰু এইফালে চাওকচোন ডাৱৰৰ মাজে মাজে আমাৰ ফ্লাইটখন গৈ আছে ইমান সুন্দৰ দৃশ্য ভাল লাগিছে চাই ধুনীয়া লাগিছে ফাইনেলি এতিয়া আমি আহি পালোঁহি এয়াৰপৰ্ট আৰু গৈ আছোঁ এতিয়া ষ্টেচনলৈ তাৰপিছত সন্ধিয়া ট্ৰেইনত গৈ কাইলৈ ঘৰ পামগৈ আৰু এখন এনেকৈ বস্তু মানে অৰ্কিডা নি আছে অৰ্কিডা লগাই থোৱা বাইদেউ এজনী আজি আমাক ৰাইডটো দিব দেই বাইদেউ বাইদেউ গাড়ীত আজি যাম ন আজি আপোনাৰ গাড়ীত উঠিম বলক ক'ত যাব আপোনালোকে আমি ধেমাজি যাম ধেমাজি জোনাই যাম নতুন এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট টাইম লৈছোঁ দেই আপোনাৰ লগত ক'ত হয় আপোনাৰ ঘৰ মোৰ কাহিলীপাৰা কিমান বছৰ ধৰি গাড়ী ড্ৰাইভ কৰি আছে 3 বছৰ বাইদেউ সুন্দৰকৈ গাড়ী চলাই নিজে চেল্ফ ডিপেণ্ডেণ্ট হৈছে আৰু বাইদেৱে মানে নিজে এনেকুৱা হৈছে বাইদেউক দেখি আৰু 10জনী মাইকী মানুহ আগবাঢ়ি আহিব এনেকৈ নহয় জানো বাইদেউ ভাল লাগিলে আপোনাক দেখি আপোনাক লগ পাই এতিয়া পালোহি কামাখ্যা জংচন আৰু এতিয়া আমি ৰাতিকৈ ট্ৰেইন আছে গতিকে ৰাতিকৈ যাব লাগিব ডৰ্মেটৰী বুক কৰি ৰাখিছোঁ এতিয়া আমি এতিয়া ডৰ্মেটৰীতে ৱেইট কৰিব লাগিব গৈ আছোঁ তালৈ এতিয়া আমি ডৰ্মেটৰী চিট মানে বেড পালোঁ আৰু এইটো AC ৰুমটো বেছি মানুহ বেছি নাই আৰু নন AC এটা আছে তাত অলৰেডি ফুল হাউচ হেৰি ৰুম বেড ফুল হৈ আছে এতিয়া অকলে এজনে শুই আছে চেন্নাইত কেইটা বজাত নাছে 3টা বজাত নহয় ৰাতি মই 1টা বজাত গৈছোঁ 1টা বজাত 1টা বজাৰ পৰা এতিয়া কেইটা বাজিছে ৰাতিপুৱা 4টা বজাত আকৌ ওলাই আহোঁতে গৰম কৰি পিনে সোমাই অহা আছিলে যে 4টা বজাৰ পৰা এতিয়ালৈকে 9টা বজা 5টা ফ্লাইটত অলপ AC থাকেতো ইমান প্ৰব্লেম নাথাকে কিন্তু ইমান ঠাণ্ডাও হোৱা নাই ইমান গৰম হোৱা নাই
আৰু এই ষ্টেচনৰ ডৰমেটৰীত মাহী মহা আহিলে চাবলৈ মোক আৰু ইয়ালৈ মোৰ কাৰণে খিচিৰি লোকেল মুৰ্গী জোল মাছ আৰু কণী চব বনাই লৈছিলে মোক এইটো হেৰিটো উলিয়াই দিয়া মই এইটো উলিয়াই দিয়া খিচিৰিটো উলিয়াই হেৰি কৰি দিয়া উলিয়াই দিয়া যা ষ্টেচনৰ প্লেটফৰ্মত ঘৰে যাবলৈ কেতিয়া ঘৰ পাওঁ যেন লাগি আছে মিছ কৰিছিলে 100%. আৰু বাই বাই আমি আহি এতিয়া ঘৰ পালোহি ৰাজনজনীক লগ পালোঁ ন